নমস্কাৰ সকলোৱে জানে চাগে ন মাজুলীবাসী আমি ৰঙাচাহী তেনেকৈ সকলো গাঁৱতে 10খন বা 20খনৰ গাঁৱত ন আমি সাহায্যৰ কাৰণে সংগ্ৰহ কৰি আছিলোঁ। তাৰপিছত আজি আমি সাহায্যৰ কাৰণে এইবোৰ বস্তু সামগ্ৰী আমি আনিলোঁ আৰু কিনি মেলি তাৰপিছত এই মুহূৰ্তৰ পৰা আৰু এতিয়াৰ পৰা আমি এই সংগ্ৰহ অভিযানটো আৰু কাৰ্যসূচীটো ইমানতে সমাপ্ত কৰিছোঁ আৰু এতিয়াৰ পৰা আমাক আৰু সংগ্ৰহ নালাগে। আৰু বাকী আপোনালোকে যদি দিবলৈ ইচ্ছুক বা মন এইটোৱে আমাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এনেকৈ আগলৈ ৰাইজৰ হকে কাম কৰি যাবলৈ উৎসাহ দিয়ে তাৰে মাজুলীবাসীৰ পৰা আশা ৰাখিছোঁ। আমি কাইলৈ ৰাতিপুৱা 7টামান বজাৰ পৰা মাজুলীৰ পৰা আমি শিৱসাগৰ চন্তক গাঁৱলৈ ৰাওনা কৰিম। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমিবোৰ গাঁৱলৈ যাম তাৰ পৰা ভালদৰে ঘূৰি আহিব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। অচিনাকি এজাক ধুমুহাই